हाय फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार सबके मोर राधिका पेगु यूट्यूब चैनल स्वागतम जानाइছো। आशा करिছো আপোনালোক নিশ্চয় ভালে আছে। আজিনো মই ইমান ৰাতিপুৱা হাজিকাছি কতনো ওলাইছো আৰু আপোনালোকক কৈ আছো ভিডিওটো লাষ্টলৈকে চাব স্কিপ নকৰাকে। আৰু এতিয়া মই লগৰজনীৰ ৰুমলৈ গৈ আছো আৰু লগৰজনীৰ ৰুমত পাই কিনি আপোনালোকক লগ পাই আছো। আৰু বহুত বৰষুণ দি আছে আমাৰ ইয়াত, সেইটো কাৰণে মই ছাতি লৈছো আৰু অকমানিকে বৰষুণ দি আছে, সেইটো কাৰণে এই বতৰবিলাকে বেয়া ন, তো এইটো কাৰণে মই ছাতি লৈ গৈছো আৰু লগৰজনীৰ ৰুমত পাই কিনি আপোনালোকক লগ পাই আছো। আজি দেওবাৰ, মাৰ্কেট বন্ধ, একটা দুটা খোলা আছে আৰু বৰষুণ বহুত দি আছে। ফিল্ডত বল খেলি আছে ক্ৰিকেট। আৰু এতিয়া মই গৈ আছো লগৰজনীৰ ৰুমলৈ আৰু ক'ত গৈ আছো আপোনালোকক দেখাম, ভিডিঅ'টো লাষ্টলৈকে চাব। ইয়াত তেল ডিপু আছে আৰু এতিয়া মই ইয়াতে গৈ আছো অকলে। বেছি দূৰ নহয় হ'লেও মানে এইটো চব তেল ডিপু। পালোগে আৰু এতিয়া মই তল মাৰ্কেট পালোগে, গাড়ী ষ্টাৰ্ট কৰি আছে আৰু এতিয়া মই ফাইনেলি লগৰজনীৰ ৰুমত পাই গ'লোঁ আৰু মই এতিয়া ইয়াৰ পৰা নামিম, এই তলত যাব লাগিব। সেইটো যাওঁতে বহুত সুবিধা হয় কিন্তু আহোঁতে বহুত প্ৰব্লেম হয়। এইবিলাক চাহ মই ওপৰৰ পৰা এইবিলাক দেখাই দিছোঁ অকণমান। যে হ'ল ইংকিয়ং, ভালকৈ দেখি নাপায় চবটো, সেইবিলাক কলগছ। এই ওপৰতো দৃশ্য অফিচ, এইফালে ডাৱৰীয়া হৈ আছে আৰু মই এতিয়া ইয়াৰ পৰা নামিম। তাইনো কি কৰি আছে? Oh my god, পাই গ'লো। এজনী হ'ল লগৰজনীৰ ৰুমটো। এইটো মন্দিৰ এটা আছে। ये क्या मंदिर है? शिव मंदिर ना? हाँ, शिव मंदिर এতিয়া আমি গৈ আছো। এতিয়া আমি পাই গ'লো, গৈ আছো। कहाँ जा रहा है अभी, थोड़ा बताओ तो। हेलो, ये मेरा नाम रुक्मणी है और भाई मजा आया, और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। और आज क्रिसमस है तो इस वजह से हम राधिका को और मेरा फ्रेंड को बुलाया है चर्च में। और प्लीज़ राधिका को सब्सक्राइब कीजिए, ये बहुत अच्छा लड़की है। थैंक यू। और अभी थोड़ा बताओ। नहीं, हम नहीं बता सकते। कुछ नहीं तो এতিয়া আমি পামগে আৰু আপোনাক পাই কিনি আপোনালোকক দেখাই আছো। বহুত ডাঙৰ কুকুৰটো আৰু এইটো নহয়, আমি ইফালে গৈ আছো। মেডাম লোক পুৰা যা ৰে, হিৰোইন। पीछे मुरो जा रहा है पूरा। अभी जा আমি গৈ আছো, ৰাস্তাত পামগে আৰু অকমান পাছত। এতিয়া আমি ফাইনেলি পাই গ'লো আৰু আপোনালোকক ভিতৰত গৈ কিনি দেখাই আছো। পাই গ'লো, এতিয়া আমি ভিতৰত সোমাম। লগৰজনী সেৱা কৰিছে বোলে আৰু কিবা এটা খুজিছে বোলে, সেইটো কাৰণে তাইৰ পৰা জ্ঞানত সেৱা কৰি আছে।
এইবিলাক ধুনীয়াকৈ লগাই থৈ দিছে। तैयार रहे। नेक्स्ट है लोग तैयार रहे। ভাত খাবৰ কাৰণে এইবিলাক ৰখি আছে আৰু এইটো মন্দিৰটো এইফালে। এইটো হ'ল ইহঁতৰ চাৰ্চটো মন্দিৰ। বহুত ধুনীয়াকৈ সজাই থৈছে ডেকোৰেশ্যন। এতিয়া আমি ওলাই গৈছোঁ আৰু লাষ্টত আপোনালোকক ভালকৈ দেখাই দিছোঁ। এতিয়া আমি ওলাই গ'লোঁ। ইজনী এক্টিং म्यूजिक डांस जो क्रिसमस है ना उसका थोड़ा बताओ तो। ये क्रिसमस एक्चुअली ऐसा है कि इसमें यीशु का जन्म हुआ था। यीशु माने हम लोग का मतलब क्या बोलेंगे, सबका अपना एक रिलीजन का गॉड होता है। तो हम लोग के लिए एक जीसस, जिसका नाम जीसस बोलता है, उसको गॉड माना जाता है। वो उसका जन्म होता है, मतलब यस्टरडे में होता है 12 बजे। तो उसमें वो जन्म होते समय ये बर्थडे को सेलिब्रेट आज जैसे में किया जाता है। तो इसमें जितने क्रिश्चियन मतलब चाहे कैथोलिक हो या जितने ही हो ना, रिवाइवल जो भी हो, सब इसमें जीसस के बर्थडे को सेलिब्रेट किया जाता है और बहुत धूमधाम से करते हैं, क्योंकि एक साल में सिर्फ एक बार ही आता है। इसलिए मज़ा लगता है। जी थैंक यू बताने के लिए। वेलकम। এতিয়া আমি ৰুমত গৈ আছোঁ আৰু খ্ৰীষ্টমাছৰ কথা তাইক সুধিলোঁ, তাই কৈ দিলে। মইতো নেজানো, সেইটো কাৰণে তাইক সুধিলোঁ আৰু তাই ভালকৈ কৈ দিলে আপোনালোকক। কিন্তু আছামিছত কৈ দিয়া নাই, হ'লেও মানে সিহঁতৰ আপোনালোকে বুজি পায়ে চাগে, হ'লেও মানে তাই কৈ দিলে। আৰু আপোনালোকক ৰুমত পাই কিনে লগ পাই আছোঁ। বৰষুণ দিছে এতিয়া। এতিয়া আমি ৰুমত গৈ আছোঁ। ফাইনেলি আমি ওলাই আহিলোঁ তাৰ পৰা। ইজনী পুৰা দেশী গাল, ডাৰ্লিং পুৰা কেমেৰামেন। এতিয়া আমি ৰুমত পাই গ'লোঁ আৰু আপোনালোকক মোৰ तरफर পৰা हैप्पी मेरी क्रिसमस मेरा दोस्त लोग को सबको। আৰু আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক
আৰু এবাৰ হেপী মেৰী ক্ৰিছমাছ বাই মই ছাতি লৈ আছোঁ বাই বাই